Hello everyone. স্কুলৰ পৰা বাহিৰে বাহিৰে গৈ আছো যোৰহাট কলে গৈ আছো। দেখিছেনে হাতত এডাল কি লগাই থৈছো? মানে ক্ৰিকেট খেলিছিলো, হাতখন অলপ বিষ হৈ আছে, মানে ভয়ংকৰ বিষ, মানে হাতেই দাঙিব নোৱাৰা হৈ থাকিলো। সেইকাৰণে যোৰহাট গৈ আছো অকলে। ভাস্কৰ ভাগৱতী ছাৰক দেখাবলৈ গৈ আছো। 3টা বজাত পোৱাকে মাতিছে, এতিয়া 1টা বাজিছে। 3টা বজাৰ আগত পাই যামগে বাৰু। এতিয়া যোৰহাট পোৱাকে নাই, এতিয়া পাইছোহি মই জাজি পামগে এতিয়া। আৰু অলপ পিছত আৰু ধৰি লওক 1 ঘণ্টা পিছত মই যোৰহাট পাই যামগে। ভিডিঅ'টো চাওক। আহি থাকোঁতে দেখা পাইছোঁ যে যিটো এইটো ডিভাইডাৰটো দেখিছে নহয়, এই ডিভাইডাৰটোৰ অপজিট ছাইডৰ পৰা মই যিটো ছাইডে গাড়ী চলাই আছোঁ সেইফালেদি আহি আছে, ওপৰেদি দেই। এইটো আচলতে নিয়ম মতে নহয়, ওপৰেদি আহিব নালাগে। যদি ইউ টাৰ্ণ আছে ইউ টাৰ্ণ হৈ আহিব লাগে। এতিয়া ওপৰেদি গুচি আহে ঘপককৈ, আৰু এইফালে যদি কিবা কাৰণত এক্সিডেণ্ট হৈ যায় তেতিয়া এইটো বৰ ডাঙৰ কথা হৈ যাব। আৰু এতিয়া মই পালোহি কাকজান। সেইখন হৈছে কাকজানৰ ব্ৰিজ, আৰু অলপ পিছতে মই যোৰহাট পামগৈ। কাকজান পালোহি যেতিয়া, আৰু অলপ পিছতে মই যোৰহাট পাই যামগৈ। এতিয়া আহিছিলো মাইনা হোটেল খাবলৈ। যোৰহাটত আছে মাইনা হোটেল, মাইনা ফাষ্ট ফুড হোটেল হয়, মাইনা ফাষ্ট ফুড হয়। কোনফালৰ পৰা আহিব? মালৌ আলি হৈ যদি আহে আপোনালোকে, এতিয়া মালৌ আলিৰ ফালৰ পৰা বৰুৱা চাৰিআলি ওলোৱা যিটো ৰাস্তা, বহল ৰাস্তাটো, সেইফালেদি আহিব লাগিব। এই বৰুৱা চাৰিআলি নৌপোৱা আগতে এটা ডাঙৰকে এটা বহল ৰাস্তা যে কৰিলে, সেইফালেদি সোমাই আহি আপোনালোকে পাবই মাইনা হোটেল, মাইনা ফাষ্ট ফুড। এইটো ডাঙৰ চাৰিআলিটো, বৰুৱা চাৰিআলি নৌপোৱা আগত যিটো চাৰিআলি পায়, সেইটোৱেদি আহিব লাগিব। আৰু এয়া হৈছে মাইনা হোটেলৰ ভিতৰৰ যিটো পৰিৱেশ, দেখিছেনে? একদম ধুনীয়াকৈ একুৱাৰিয়াম, মাছ জীয়াই থৈছে। আৰু মই খাইছোঁ চিকেন পোলাও। 80 টকা ল'ব, বহুত ধুনীয়া দিয়ে। চিকেন দিব, পোলাও দিব, চিকেনটো এক্সট্ৰাকৈ দিব, লগতে পোলাওখিনিৰ লগতো অলপ চিকেন থাকিবই। ডিম দিব, কাৰী দিব আৰু চাটনি। মজা লাগে খাই, আপোনালোকে আহিব পাৰে ইয়ালৈ। আৰু এতিয়া মই পাই গ'লোহি তেওঁ ক্লিনিক। তেওঁতো ঘৰ হয়, তেওঁ নিজৰে ঘৰ হয়, তাতে তেওঁ বহে। আৰু দেখিছেনে, চিটি অৰ্থপেডিক যিখন হস্পিটেল আছে তাৰ ওচৰতে হয়। আৰু এতিয়া মই বহি আছোঁ, 24 নম্বৰত পাইছোঁ। আৰু মানুহ দেখিছে নহয়, পূৰা ভিৰ হৈ আছে পূৰা। এয়া চাওক, মোক অলপ সময় ৰখিব কৈছে। মোক 3টা বজাত মাতিছিলে, মই 2টা বজাত আহি পাই গ'লোহি, মানে খাবলৈ গ'লোগৈ যে। আৰু তেওঁ এতিয়া এমাৰ্জেঞ্চি পেচেণ্টবিলাক চাই আছে। এমাৰ্জেঞ্চি পেচেণ্টবোৰ সোনকালে চাই তেওঁ, তাৰপিছত বাকী যিসকল আহে তেওঁলোকক চায়। আৰু কিমান বাজিব ঠিক নাই। এইটো হৈছে বাহিৰৰ পৰিৱেশটো, দেখিছেনে? এইটো হৈছে বাহিৰৰ পৰিৱেশ। আৰু এইফালে এক্সৰে কৰেগৈ, আৰু এইফালে এমাৰ্জেঞ্চি পেচেণ্টবিলাক চায়। আৰু এইফালে আমি ভিতৰৰ ফালে যাব পাৰি। কালি ভিডিঅ' বনাবলৈ নহ'ল, কালি হস্পিটেলৰ পৰা আহি পাওঁতে বহুত টাইম হৈ গ'ল, 7টা বাজিলে। আৰু তাত 2টা বজাত পাইছিলোঁগৈ, আৰু 2টা বজাত পাই ডক্টৰক দেখাইছোঁ 5টা বজাত। মানে এমাৰ্জেঞ্চি পেচেণ্টবিলাক বেছিকৈ থকাৰ কাৰণে তেওঁ নৰ্মেল যিখিনি পেচেণ্ট আহে সেইখিনিক অলপ মানে পলমকৈ চাবলগীয়া হ'ল। আৰু চাই পিনি ক'লে আৰু আপোনাৰ মাচলটো অকণমান হেৰি হৈ গৈছে, মানে বেছি জোৰছে ঘপককৈ এক্সাৰচাইজ, মানে ক্ৰিকেট খেলি দিলোঁ, সেইকাৰণে মাচলটো অলপ বেছি কি বুলি ক'ম, ফাটি যোৱা নিচিনা হ'ল। আৰু নাৰ্ভো অলপ পাক খাইছে বুলি কৈছিলে, সেইকাৰণে নাৰ্ভৰ ইনজেকশ্যন দিছে। এতিয়া পেইন কিলাৰৰ ইনজেকশ্যন দিছে, আৰু নাৰ্ভৰ ইনজেকশ্যন দিছে, আৰু টেবলেট দিছে। সেইকেইটা খালে ভাল হৈ যাব বুলি কৈছে। আজি অলপ ভাল পাইছোঁ, কালি বেজি লোৱাৰ পিছত আজি অলপ হাতখন দাঙিব পাৰিছোঁ। কালি ভিডিঅ'টো বনাব নোৱাৰিলোঁ, আৰু যিহেতুকে বহুত টাইম হৈ গ'ল, ভাগৰো লাগিলে, সেইকাৰণে আজিহে ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টোত ইমানতে সামৰিলোঁ। এটা নতুন ভিডিঅ'ত লগ পাম।
জয় অসম।